বন্ধাকবিৰ পনীৰৰ চব্জি ভাতেদি খাব পাৰে, ৰুটি দিও খাব পাৰে, যি দি খাবলৈ মন যায় খাব পাৰে। বন্ধাকবিৰ পনীৰ বনাম। বন্ধাকবিটো লৈ লৈছোঁ মই। এতিয়া বন্ধাকবিটো কাটি ল'ম। বন্ধাকবিটো টুকুৰা টুকুৰি কৰি কাটি ল'ম। কাটি হ'ল, এতিয়া মই মিক্সি বাতিটো ভৰাই ল'ম। আদা কেইটুকুৰামান লৈ লৈছোঁ। পিঁয়াজ এটা কাটি লৈছিলোঁ। এবাটি গাখীৰ দি দিম। এতিয়া এইখিনি পিচি ল'ম। এইখিনি পিচি আনিলোঁ। বেচন এবাটি লৈ ল'লোঁ এতিয়া। তেল এচামুচ দিলোঁ। এতিয়া এইখিনি মিক্স কৰি ল'ম। ইয়াতে এতিয়া 1 গিলাচ গাখীৰ দি দিম। গাখীৰ অলপ অলপকৈ দিম। বাকীখিনি গাখীৰো দি দিলোঁ। এতিয়া ইয়াতে দিম পিচি লোৱা বন্ধাকবিখিনি। তেল দি দিলোঁ। এতিয়া জিৰা অলপ দি দিম। এতিয়া ইয়াতে দিম পিচি লোৱা বন্ধাকবি আৰু বেচন গুলি লোৱা বেচনখিনি। এতিয়া এইখিনি শুকাই যোৱালৈকে লৰাই থাকিম। অনুক্ৰমে পানীটো শুহি আহিছে। এইখিনি হৈ গ'ল। এতিয়া থাল এখনত বাকি থ'ম। এতিয়া এইখিনি ইয়াতে বাকি দিম। এইখিনি ঠাণ্ডা হ'ল, ধুনীয়া হৈছে। এতিয়া এইখিনি মই এখন ডিছ লৈ উল্টাই দিম। এতিয়া এইখিনি সৰু সৰু টুকুৰা কৰিম। এইখিনি কাটি ল'লোঁ। কি ধুনীয়া পনীৰ হৈছে। তেলখিনি গৰম হ'ল। এতিয়া ইয়াত গোটা জিৰা অলপ দি দিলোঁ। গোটা গৰম মছলা সৰু সৰুকৈ কাটি লৈছিলোঁ নহৰুখিনি।